हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আপোনালোকে আছে টেকনিক্যাল গুৱাহাটী আৰু এই চেনেলটোত আমি ইউটিউবৰ বিষয়ে যিমান টেকনিক্যাল ভিডিও আছে এই ভিডিওবিলাক আপলোড দি থাকো আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিওটো বিশেষকৈ হৈছে আমাৰ যিবিলাক নতুন ক্ৰিয়েটৰ হয় নতুন ইউটিউব ক্ৰিয়েটৰ হয় তেখেতৰ কাৰণে এই ভিডিওটো মানে আমি যেতিয়া ভাবো যে আমি ইউটিউব চ্যানেল এটা বনাই লৈছো ক্ৰিয়েট কৰি লৈছো তে আমি ভিডিও আপলোড দি আছো ভিডিও 10টা 5টা 15টা ভিউ আহে আমাৰ ইউটিউব চ্যানেলটো গ্ৰো কেনেকৈ কৰিম আমাৰ চ্যানেলটো মানে মানুহৰ তাত কেনেকৈ মানে যাব আমাৰ ভিডিওটো মানে কেতিয়া ভাইৰাল হ'ব ট্ৰেন্ডিংত যাব সেই বিষয়ে আমি আজি আলোচনা কৰিম সো আজিৰ প্ৰশ্নটো হৈছে হাউ টু গ্ৰো এ ইউটিউব চ্যানেল মানে আমি এটা ইউটিউব চ্যানেল কেনেকৈ গ্ৰো কৰিব পাৰিম কেতিয়া গ্ৰো হ'ব যেতিয়া আমাৰ ভিডিওবিলাক মানুহে চাব আমাৰ ওয়াচ টাইম হ'ব আমাৰ সাবস্ক্ৰাইবাৰ বাঢ়িব তেতিয়া আমি এটা চ্যানেল মনিটাইজ কৰিব পাৰিম সো আমি আপোনালোকক আজি 7টা টিক আপোনালোকক কম 7টা টিক্স আপোনালোকক কম এই 7টা বস্তু যদি আপুনি প্ৰপাৰলি কৰিব পাৰে আপোনাৰ চ্যানেল মানে কি অতি কম সময়ৰ ভিতৰত আপোনাৰ চ্যানেলটো গ্ৰো হৈ যাব ফাৰ্ষ্টত হৈছে আপোনাৰ সাবজেক্ট মানে আপুনি কোনটো বিষয়ত মানে ভিডিও বনাব সক আপুনি টেকনিক্যাল ভিডিও বনাব নে ব্লগ বনাব নে আপোনাৰ বেলেগ কুকিং ভিডিও বনাব বা আপুনি এডুকেশন ৰিলেটেড ভিডিও বনাব হেটো আপোনাৰ ইম্পৰ্টেন্ট ধৰি লওক আপুনি কিবা কমেডি ভিডিও বনাই হ্যাঁ তেনহলে কমেডি ভিডিও বনাব লাগিব এটো হৈছে আপোনাৰ ফাৰ্স্ট আৰু এটা কথা তাৰ লগত আপোনাৰ যেটো আমাৰ এনাৰ্জি যেটো আমাৰ কনফিডেন্ট সেই বস্তুটো কিন্তু ভিডিওত লাগিব তেতিয়া হলে মানুহে ভালকে চাব ভিডিওটো নম্বৰ 2 নম্বৰ হৈছে আপুনি যেটো ভিডিও বনাইছে মানে লোক আপুনি এটা টেক ৰিলেটেড ভিডিও বনাইছে সেই বিষয়ে যেটো বিষয়ত আপুনি ভিডিওটো বনাব সেই বিষয়ত আপুনি ৰিচাৰ্চ কৰিব লাগে এটা 7টা বস্তু আমি উলিয়াইছো আপোনালোকৰ কাৰণে ৰিচাৰ্চ কৰিব লাগিব যে ভিডিওটো আমি ভিডিওত কৈ আছো কথাবিলাক যে কৈ আছো এই কথাবিলাক খসা নে মিছা নে এনেই কৈ আছো নে খসাকে এটো কথাবিলাক মানে খসা নম্বৰ 2 কৈছে প্ৰথমতে সাবজেক্ট তাৰ পিছত গৈছে আপোনাৰ ৰিচাৰ্চ মানে ৰিচাৰ্চ কৰিব লাগিব যে ভিডিওটো বনাইছে সেই ভিডিওটোৰ ওপৰত তাৰ পিছত হৈছে আপুনি স্ক্ৰিপ্ট মানে আপুনি যে ভিডিও বনাই আছে এনে ক্যামেৰা ধৰি পেলাই কিবা কিবি বকি দিছে এবিলাক নহয় আপোনাৰ স্ক্ৰিপ্ট লিখিব লাগিব হলেও কিবা এটা মাইন্ডত আনিব লাগিব যে আমি এটো বিষয়ত এটো কম মানে এনেকে আপোনাৰ কিবা স্ক্ৰিপ্ট হতে নিলিখিলেও স্ক্ৰিপ্ট মানে কিবা এটা লাগিব আপোনাৰ নম্বৰ 4 এটো হৈছে মেইন মানে যেতিয়া ধৰক আমাৰ সকলোৰে হাতত মোবাইল আছে কিন্তু আমি মোবাইলৰ ফটো ভিডিও কৰি থাকো কিন্তু ভিডিও কোৱালিটি ইমান ভাল নহলেও কিন্তু আপোনাৰ যে ভয়েস কোৱালিটি হয় আমি যেতিয়া এতিয়া কৈ আছো মাইকেৰে যে কৈ আছো এটো মানে ভয়েস কোৱালিটি যদি আমাৰ ভয়েস কোৱালিটি ভাল হয় তেতিয়া হলে ভিডিওটো মানুহে চাই ভাল পাব মানে ভিডিও কোৱালিটি অলপ কম হলে ভয়েস কোৱালিটি কিন্তু ভাল লাগিব তেতিয়া মানুহে চাব আৰু 5 নম্বৰ হৈছে ওভাৰ এডিটিং নকৰা মানে ওভাৰ এডিটিং আমি যেতিয়া ভিডিও এটা চাও যে ওভাৰ এডিটিং কৰি দিয়া যে আমাৰ ধৰি লওক আমাৰ চেনেলৰ নাম বা টেকনিক্যাল গুৱাহাটী আমি ভিডিওত মানে টেকনিক্যাল গুৱাহাটী মানে 4-5 জায়গাত লগাই থৈছো বা এনেকে আমি লোগো লগাই থৈছো মানে বহুত কিবা লগাই থৈছো আৰু এনেকে যাতে নহয় বিলকুল মানে লগাব পাৰি কিবা এটা লোগো লগাব পাৰি কিন্তু বেছি নহয় যে জেং দেখা গৈছে কাৰণ ওভাৰ এডিটিং নকৰিব আৰু 6 নম্বৰ হৈছে এটো মেইন মানে আপুনি যেতিয়া ভিডিওটো বনোৱা শেষ হল এডিটিং কৰি শেষ হল সকলো বস্তু ভিডিও এডিটিং কৰা শেষ হল তাৰ পিছত আপুনি যেতিয়া ভিডিওটো আপলোড দিব তেতিয়া আপোনাৰ ভিডিওটোৰ SEO মানে আপোনাৰ সার্চ মানে টাইটেলত এনেকে লিখিব যাতে মানুহে সার্চ কৰিলে আপোনাৰ ভিডিওটো পায় মানে বহুতে আছে যে আমি ইউটিউবত সার্চ কৰো হাউ টু গ্ৰো এ চ্যানেল মানে আমি এটো কেনেকৈ কৰো হেটো কেনেকৈ কৰো এটো এনেকে আপোনাৰ ফাৰ্স্টত আপোনাৰ এটা ট্ৰিক দিছো যে আপুনি যে ধৰক এটা টেক ৰিলেটেড ভিডিও বনাইছে আপুনি কোনটো বিষয়ত বড় ভিডিওটো বনাইছে সেই ভিডিওটো আপুনি ইউটিউবত সার্চ কৰিব আৰু তাৰ সার্চ কৰাৰ পিছত তলত চাব ফাৰ্স্টত এটা লাইন আহিছে সেই লাইনটো আপুনি কপি কৰি পেলাই আৰু
কিছুমান লগাই পেলাই আপোনাৰ সেইটো মানে টাইটেলত লগাই দিব এনেকৈ নহয় আপোনাৰ মন পচন্দৰ কিবা এটা দি দিলোঁ আপোনাৰ যিহেতু নতুন চেনেল আপোনাৰ পুৰণা চেনেল হ'লে কিবা এটা লিখি দিলেই হৈ গ'ল কিন্তু আপোনাৰ নতুন চেনেলত SEO জৰুৰী হে মতলব আপুনি যাতে চাৰ্চ কৰিলে মানুহে আপোনাৰ ভিডিঅ'টো পায় হে আৰু লাষ্ট 7 নম্বৰত হৈছে আৰু এটা কথা যে আপোনাৰ ভিডিঅ'টো আগতে ধৰক আমি ভিডিঅ' বনালে মানুহৰ ওচৰত যে 7 নম্বৰ হৈছে মানুহৰ তাত কেনেকৈ ভিডিঅ'টো মানে যাব ইউটিউব মাৰ্কেটিং বুলি ক'লে আমি যেটো ভিডিঅ'ত এড লগাও এডৱাৰ্ড লগাও সেইটো যদি আমি কিছুমান টকা খৰচ কৰিবলৈ কিছুমান টকা খৰচ কৰিলে আমি সেইটো ইউটিউবত আমি মানে মাৰ্কেটিং কৰিব পাৰিম মানে আমাৰ ভিডিঅ'টো আপুনি চাওক যে আপুনি মাৰ্কেটিং কৰি পেলাই আপুনি ভিডিঅ'টো অসমৰ ভিতৰত মানুহৰ দেখুৱাব বিচাৰিছে কিন্তু কিছুমান টকা খৰচ কৰিলে আপোনাৰ ভিডিঅ'টো মানুহৰ তাত বেছিকৈ যাব ইউটিউব মাৰ্কেটিঙৰ বিষয়ে পিছত আমি কথা পাতিম এটা লং ভিডিঅ' হ'ব কেনেকৈ ইউটিউব মাৰ্কেটিং কৰিব লাগে কেনেকৈ মানুহৰ তাত যাব সেইটো মই নিজেও কৰোঁ সেই বিষয়ে আপোনালোকক জনাম এতিয়া এইখিনি এই পাঁচটাই প্ৰথমতে হৈছে সাবজেক্ট আপুনি কোনটো বিষয়ত ভিডিঅ' বনাব আৰু তাৰ পিছত হৈছে আপুনি ভিডিঅ'টো যে বনাব ভিডিঅ'টোৰ বিষয়ে অলপ মানে ৰিসাৰ্চ কৰিব আপোনাৰ জ্ঞান থাকিব লাগিব তাৰ পিছত স্ক্ৰিপ্ট লিখিব লাগিব এনেই নহয় কিবা যথা বকি দিলো এনেকৈ নহয়